নমস্কাৰ, মই লাগি আপোনালোক সকলোকে মোৰ লাকিছ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ আলু চপ আৰু বন্ধাকবিৰ পকৰা। ঠাণ্ডা বতৰত আবেলি চাহকাপৰ লগত আলু চপ বা পকৰা হ'লে চাহকাপ খাই বহুত ভাল লাগে। সেয়েহে আজি মই আলু চপ বনালোঁ আৰু পকৰা বনাইছোঁ। মই আলু চপখিনি বনাই ল'ম। আলু চপ বনাবলৈ মই লৈছোঁ সিজাই লোৱা আলু 4টা, মিহিকৈ কাটি লোৱা পিঁয়াজ, ধনিয়া পাত মিহিকৈ কাটি লৈছোঁ আৰু জলকীয়া 3টা কাটি লৈছোঁ, ব্ৰেড 2 পিচ লৈছোঁ, পিঠাগুড়ি, গৰম মছলা, চাট মছলা, জলকীয়া পাউডাৰ আৰু লৈছোঁ নিমখ। এতিয়া এটা বাউলত আলুখিনি মই হাতেৰে সানি লৈছোঁ। আলুখিনি পিটিকি লোৱাৰ পিছত ইয়াতে ব্ৰেড 2 পিচ অলপ পানীত তিয়াই মই এইখিনিও আলুখিনিৰ লগত সানি লৈছোঁ। ইয়াতে ধনিয়া পাত, পিঁয়াজ, জলকীয়া, গৰম মছলা, চাট মছলা আৰু পিঠাগুড়ি 2 চামুচ, জলকীয়া পাউডাৰ, সোৱাদ অনুযায়ী নিমখ মিলাই এইখিনি আকৌ এবাৰ সানি লৈছোঁ। সামগ্ৰীখিনি দি এইখিনি এবাৰ সানি ল'লোঁ। হাতখন ধুই হাতত অকণমান এনেদৰে ৰিফাইন তেল লগাই লৈছোঁ আৰু লগাই এই আলু চপকেইটা গোল গোল আকাৰত বনাই লৈছোঁ। এতিয়া গোটেইকেইটা বনোৱা হৈ গৈছে। এতিয়া আলু চপখিনি ফ্ৰাই কৰিবৰ বাবে গেছত এখন কেৰাহী পাতি দিছোঁ আৰু গেছটো অন কৰি দিছোঁ। কেৰাহীত তেল ঢালি তেলখিনি গৰম হ'বলৈ, তেল গৰম হোৱাত এনেদৰে এখন এখনকৈ দি মই এইখিনি ভাজি লৈছোঁ। গেছটো মিডিয়াম ফ্লেমত ৰাখি এইখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি আছোঁ আৰু এনেদৰে গোটেইখিনি মই ভাজি লৈছোঁ। গোটেইকেইখন আলু চপ ভজা হৈ গৈছে। এয়া দেখিছেনে কি ধুনীয়া হৈছে আলু চপ কেইটা, আৰু বনাবলৈ সহজ আৰু খাবলৈ বহুত টেষ্টি হয়। এনেদৰে আপোনালোকেও বনাই খাবচোন। বন্ধাকবিৰ পকৰা বনাবৰ বাবে মিহিকৈ কাটি লোৱা এবাটি বন্ধাকবি লৈছোঁ, কাটি লোৱা পিঁয়াজ পাত, মিহিকৈ কাটি লোৱা কেঁচা জলকীয়া 3টা, কাটি লোৱা পিঁয়াজ এটা, কাটি লোৱা ধনিয়া পাত এমুঠি, টেবুল চামুচেৰে এচামুচে পিঠাগুড়ি, আধা বাটি বেচন, অনুযায়ী নিমখ, হালধি এচামুচ, জলকীয়া পাউডাৰ এচামুচ। এতিয়া গোটেই সামগ্ৰীখিনি দি মই এবাৰ শুকানে এনেদৰে সানি লৈছোঁ। এতিয়া অকণমান পানী মিলাই এইখিনি আকৌ এবাৰ ভালদৰে সানি লৈছোঁ। এতিয়া এইখিনি এনেদৰে সানি লোৱাৰ পিছত ইয়াতে মই অকণমান বেকিং ছ'ডা মিলাই দিছোঁ। বেকিং ছ'ডা মিলালে পকৰাকেইটা মচমচীয়া হয়, খাই ভাল লাগে, সেয়েহে মই অকণমান বেকিং ছ'ডা মিলাইছোঁ। এতিয়া আলু চপ ভজা কেৰাহীটোতে মই এই পকৰাখিনিও ভাজি ল'ম। ভাজিবলৈ এনেদৰে অকণ অকণকৈ দি দিছোঁ। গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ আৰু এইখিনি এবাৰ লুটিয়াই দিছোঁ। এনেদৰে লুটিয়াই লুটিয়াই গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে এই পকৰাখিনি গোটেইখিনি ভাজি লৈছোঁ। এইখিনি ভজা হৈ গৈছে, এখন প্লেটত উলিয়াই ৰাখিছোঁ আৰু থাকি যোৱাখিনিও এনেদৰে মই গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। এতিয়া এইখিনিও ভজা হৈ গৈছে আৰু প্লেটত উলিয়াই ল'লোঁ। এনেদৰে আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদ সদায় দি যাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।